Hi guys, welcome to my YouTube channel. কি আছিল লৈ আপোনালোকলৈ স্বাগতম জনাইছো। তো গাইস আজি মই এতিয়া বৰ্তমান যাই আছো মংগলদৈ মানে মোৰ অলপমান বেলেগ পাৰ্সোনালি কামৰ কাৰণে যাই আছো বাৰু। তো গাইস আমি হলো গাঁৱলীয়া ডেকা। তো গাঁৱৰ ধান চান পকিলে এইবিলাক কাটিব পৰা হ'লে আৰু বেছি দিন নাই পথাৰ মুকলি হ'ব আৰু। তো বেছি দিন নাই ডিসেম্বৰ আহি গ'ল, জানুৱাৰী আহি গ'ল, নতুন বছৰ আকৌ আদৰি ল'ব কাৰণে সকলোৱে সাজু হৈ থাক। পথাৰ মুকলি হ'ব এতিয়া, মেজি সিজন, মাঘৰ বিহু। তো গাইজ তাৰপিছত এইখন হ'ল ধান মৰা গাড়ী, ধান পকিলে নহয় আহি গ'ল আৰু লাইনত। গাইজ ফাইনেলি বালিপাৰা পাৰ হ'লোঁ, এতিয়া কলাইগাঁও পাব আৰু বেছি দিন নাই। টংলাইদি আহিলে আমাৰ অলপ বেছি টাইম লাগি যায়, এইফালেদি বহুতখিনি শ্বৰ্ট হৈ যায় আৰু ৰাস্তাটো আধাৰ পৰা তাৰমানে অলপমান বেয়া। চৈবাৰ পৰা আমাৰ সেইখিনিলৈকে অলপমান বেয়া, 1 কিলোমিটাৰমান বেয়া আছে, তাৰপিছত ভাল ৰাস্তাটো। এইটো পিচ ৰাস্তা হয়। কলাইদি গ'লে এক পাক গ'লে আমাৰ অলপ কলাইগাঁও পাৰত বেছি দূৰ হয়, কিন্তু ইয়াতে হ'লে অলপ বেছি দূৰ নহয়। সেইফালেদি গ'লে আমাৰ কিমান 15 কিলোমিটাৰ হয় নেকি, টংলা হয়। সেইফালেদি 11 হয় আৰু 3 কিলোমিটাৰমান ডিফাৰেঞ্চ। তাৰপিছত আকৌ আমাৰ এইফালে আছে ফেমিলি, এইটো চাইডত এইটো হ'ল দেৱজিত আৰু এইফালে পিছফালে বহি আছে। আহি পাই গ'লো এয়া বেয়া ৰাস্তা, এইটো ছিঙি লৈ যাওঁ নেকি, অলপ বেয়া। তাৰপিছত এইকেইটা হ'ল পানীলাও। গাইছ এয়া হ'ল গৰু বন্ধা চক। কাৰোবাৰ যদি গৰু বন্ধা আছে গৰুকেইটা বান্ধি থৈ যাব পৰা। তো গাইজ ফাইনেলি মংগলদৈ পাই গ'লোঁ, এয়া হ'ল কৰিম চক। এতিয়া মই এটা মানে কামত যাই আছোঁ বিশেষ। LIC অফিচটো বিচাৰি আছোঁ। LIC অফিচটো বিচাৰিব লাগে, মই একবাৰ চাই লওঁ চাৰ্চ কৰি কিনে। দেৱজিত আছে মোৰ লগত, দেৱজিতে এটা ডাইলগ মাৰিব। কি ডাইলগটো কৰিছোন? পাহাৰৰ পৰা নামিল ঘোঁৰা, ভণ্টিক লাগে বগা দৰা। বগা দৰা নেপালী ল'ৰা, ভণ্টি তুমি যাব নোৱাৰা। মজা ডাইলগ, মজা। বৰ্তমান আছোঁ ইয়াতে আমি মংগলদৈতে, এয়া ভূপেন হাজৰিকা উদ্যান। তো গৈ আছোঁ এতিয়া। মই ফাইনেলি হাগিছ ল'ব লাগে মানে সৰু চলি। তো গাইজ মই মানে হাগিছ লৈ ল'লোঁ সেয়া। তাৰপিছত এতিয়া যাই আছোঁ আমি দেৱাই মই সেইফালে এতিয়া। তো আমাৰ গাড়ীখন আছে সেই লাষ্টত, তাতে পাৰ্কিং কৰি দিছোঁ। আমি এতিয়া যাই আছোঁ ফাইনেলি। এতিয়া আমি যাই আছোঁ। এতিয়া আকৌ আমি আমাৰ ফেমিলিকেইটা আছে তাতে হস্পিটেলত, সিহঁতক ল'ব লাগিব আকৌ। তো ব'লা। তাৰপিছত আকৌ এইটো বহুত দিনৰে হয় এইটো ঘড়ীটো, মংগলদৈ। তো আমি এইফালেদি যাম এতিয়া, এইফালেদি এনেকৈ কাটি আমি এইফালেদি যাম। তো গাইছ আমি এইফালেদি যাই আছোঁ এতিয়া। কি নাম এইখিনি? শান্তিপুৰ। বহুত শান্তি জেগা নেকি? বহুত যাম। তো গাইজ এইখিনি জেগাৰ নাম শান্তিপুৰ নহয় এনে, আমি শান্তিপুৰ নাম থৈছোঁ, মানে বেছি যাম নাইতো। শান্তি বিচাৰোঁতে সেই ট্ৰেক্টৰ সোমাই দেই, অশান্তিৰ সীমা নাই গাইজ। মোৰ কাম হৈ গ'ল, এতিয়া দেৱজিতৰ কাম আছে অলপ। LIC অফিচত যাবহি, কিবা অলপ কাম আছে বোলে তাৰ। এতিয়া কামখিনি কৰি লওক, যাই আছোঁ অলপ। তো গাইজ ফাইনেলি ঘৰ আহি পালোঁ, আৰু পিছফালে এটা ভিডিঅ' আছে চাব। মোৰ ঘৰৰ ওচৰতে এখন, মোৰ ঘৰ সেইটো, আৰু এইখন দোকান। ইয়াতে নতুনকৈ এখন কাপোৰৰ দোকান হৈছে। কাপোৰৰ ৰেটবিলাক আমি সুধোঁ, আহকচোন। গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এখেতৰ লগত মই কথা পাতিম এতিয়া। ৰেটবিলাক কৈ দিব এখেতে। খুলি কিনে দেখাওঁ। তো গাইজ খুলি দেখুৱালা, খুলি দেখাৰ পাছত এইটো হ'ল ৰেটটো 1745 টকা আছে। তাৰপিছত অনাৰৰ সৈতে কথা পাতিম। ইয়াতে কি বুলি কয়, ৰিটেইলাৰ হিচাপে 30% ডিছকাউণ্টত পাই যাবি। আৰু যিবিলাকে ব্যৱসায় কৰিম বুলি ভাবি আছে মনতে, সিহঁতে 910 টকাত 3 যোৰকে ল'ব লাগিব। তেতিয়া মানে 3 যোৰ কাপোৰ 910 টকাকৈ লৈ কিনে হোলচেল লৈ কিনে ৰিটেইলাৰ হিচাপে বেচিব পাৰিব। আচ্ছা, তেওঁ কোৱা কথাটো হ'ল কি, এনেকুৱা কাপোৰ মানে 3 যোৰ ল'লে হোলচেল ৰেটত আহিব 910 টকাকৈ এক পিছত।
পাৰ পিচ। তো 3যোৰৰ পৰা হ'লচেল দি আছে এখেতে, 3যোৰৰ পৰা দি আছে। তো হ'লচেল ল'বলৈ আহিলে মানে 3যোৰৰ পৰা আপোনালোকে হ'লচেল পাব। তো কৈ দিয়ক, আৰু এইযোৰৰ নামটো কি? এইযোৰ হৈছে মিক্স পাট। মিক্স পাট। মিক্স পাট আৰু আছে বেলেগ বেলেগ আৰু বেলেগ বেলেগ আছে বাৰু, আৰু আছে আৰু দেখুৱাই আছোঁ। এইযোৰ হ'ল AC কটন, AC কটন। এইযোৰৰ দাম, এইটো হ'ল AC কটন, এইটো মিক্স পাট, এইটো এটা মিক্স পাট, এইটো তলতো মিক্স পাট। এইটো মিক্স পাট। এই চবৰে বেলেগ বেলেগ প্ৰাইচ, চবৰে দামবিলাক বেলেগ বেলেগ হ'ব। আৰু কি কি আছে কি বুলি কয় দেখাওঁ এইবিলাক বহুত আছে, কিবা কিবি বহুত আইটেম আছে। পলিপাট দেখাওঁ এইবিলাক কলিপাট, মুগা কালাৰ। মুগা কালাৰ। এইযোৰ কলিপাট। এইবিলাক চাদৰ 100 টকাত হ'লচেল দিব পাৰি। এইবিলাক হ'লচেল 100 টকা, অনলি চাদৰ। তো বহুতখিনি সুবিধা, আপোনালোকে 3যোৰ লওক আৰু 100 টকাকৈ 300 টকা দি কিনে 3যোৰ লৈ যাওক। এইটো হ'লচেল নহয়, ৰিটেইলত 200 টকা। ৰিটেইলত 200 টকা। তো হ'লচেলত পাৰ পিচ 100 টকাকৈ আহিব, কিন্তু 3 পিচ ল'ব লাগিব। AC কটন। এইটো হ'ল AC কটন। খুলি চালি ওপৰত আছে কলিপাট, এয়া কলিপাট, কলিপাট নে? এইটো হ'ল কলিপাট। এইটো কি কালাৰ? আকাশী। এইযোৰ হ'ল মিক্স পাট। বহুত ধৰণৰ আছে মানে। এড্ৰেছটো হৈছে টঙলা পুৰণীয়া চকতে বুলি ক'ব পাৰি। এই ডিষ্ট্ৰিক্ট ওদালগুৰি, ভিলেজ পুৰণীয়া, PS টংলা, পিন নম্বৰ 784521। ইয়াতে কণ্টেক্ট কৰিব পাৰিব। আৰু 3যোৰ লৈ, তো গাইজ 3যোৰ লৈ যাওক আৰু হ'লচেল ৰেটত লৈ যাওক। আপোনালোকে ৰিটেইল কৰিব পাৰিব, ব্যৱসায় লাইনত বহুতো ভাল হ'ব। আৰু স্ক্ৰীণতো নাম্বাৰটো দিয়া থাকিব, কণ্টেক্ট নাম্বাৰটো, কণ্টেক্ট কৰিব পাৰিব। তো গাইজ দেৰি কিহৰ, স্ক্ৰীণত থকা নাম্বাৰটোত এতিয়াই কল কৰি কিনে আপোনালোকে হ'লচেলত কিনি কিনে ৰিটেইল কৰক। তো ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰক চেনেলটো, আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো 1 লাট মাৰি কিনে বজাই দিয়ক। कौन है ये लोग? कहाँ से आते हैं? তো বাই বাই।